নমস্কাৰ বন্ধুসকল, আমি আছো আজি আমাৰ পথাৰত মানে হাউৰি লৈছো। একচুৱেলি মোৰ পাৰ্টনাৰবিলাক আহিছে পথাৰত আলি দিবৰ কাৰণে। এই আছে যাদৱ ভাইৰ চেনেল আছে ফেচবুকত, যাদৱ কি মন মইনা বুলি এটা আছে আৰু যাদৱ কমেডি বুলি আছে না এটা। হয়, আশা কৰো সকলোৱে ছাবস্ক্ৰাইব কৰিব, ফলকন ফলো কৰিব দেই। তো তাকে মানে আশা ৰাখিলে। তাৰপিছত দুখেৰে ভৰা জীৱন, ইয়াত থপৰা চাওক ইমানে দুখ মানে দুখেৰে ভৰা জীৱন নামত এটা মানে এটা ফেচবুক পেজ খুলিলে, হয় নাই? হয় হয়। বাকী ভালে আছেতো? ভালে আছে। আমাৰ আছে বৰলকাই ভালে আছে ন? এইবাৰ কেইবছৰৰ পৰা আমাৰ ইয়াত হাউৰি ল'লে আপুনি যে আহে মাতনি মতে? এইটো আৰু 3 বছৰ হ'ব। এইটো 3 বছৰ মুঠতে আমাৰ পৰাই খাই আছা বুলি ভাবিছোঁ আৰু এই 3 বছৰটো কেলে চব বছৰ আহি দিছোঁ আৰু খেতি কৰিব লগা হৈছে। কিন্তু চাউল 50 টকা দাম হৈছে। ভালকৈ কৰিবচোন এইবাৰ, আলি ভালকৈ দিম। ঠিক আছে। এনেকৈ মিলা প্ৰীতি আমি কৰি থাকোঁ আৰু ইঘৰত সিঘৰত। তো আজি আমাৰ ঘৰত আহিছে, কাইলৈ এই কাৰোবাখন মাতিলে যাব লাগিব, তেনেকৈ কৰি আছোঁ আৰু। আলি দিছ আলি কাটিছ আলি কাটিছ এইকেইদিন খুব হাউৰি খাছ আজি আমাৰ ঘৰ, কালি তহঁতৰ ঘৰ।